Hello everyone, welcome back to my kitchen channel. মই অংকিতাই পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল থাকে। আজি মই মোৰ কিচেনত বনাবলৈ লৈছিলোঁ ৰাতিপুৱা জলপানৰ কাৰণে চুজিৰ উপমা। গতিকে ভাবিলোঁ এই ৰেচিপিটো মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিসকলে নাজানে তেখেতলোকে ভিডিঅ'টি চাই উপকৃত হ'ব বুলি আশা কৰিলোঁ। গতিকে আহকচোন কেনেকৈনো বনাই আমি চাওঁ। চুজিৰ উপমা বনাবৰ কাৰণে আমাক লাগিব এবাটি চুজি, এয়া মই এবাটি লৈছোঁ, কেইডালমান বিনছ, এটা পিঁয়াজ, এটা বিলাহী, এটা গাজৰ লৈছোঁ, ইয়াৰ মই আধাহে ইউজ কৰিম, আৰু দুটা কেঁচা জলকীয়া, লগতে অলপমান কেঁচা মটৰ, আৰু লাগিব আমাক কেইখিলামান নৰসিংহৰ পাত, এচামুচ নিমখ, এচামুচ হালধি, এচামুচ জিৰা আৰু এচামুচ সৰিয়হ গুটি। প্ৰথমতে আমি এই চুজিখিনি ভালকৈ অলপমান ৰঙচুৱাকৈ ভাজি ল'ব লাগিব, আৰু লগতে এই লৈ লোৱা এই সকলোবিলাক সৰু সৰুকৈ একেটা চাইজতে কাটি ল'ব লাগিব। এয়া মই সকলোখিনি এনেদৰে সৰু সৰুকৈ একেটা চাইজতে সমানকৈ কাটি লৈছোঁ। এতিয়া মই এয়া গেছত কেৰাহীটো পাতি লৈছোঁ। এইটো গৰম হোৱাৰ পিছত ইয়াত মই চুজিখিনি শুকানকৈ ভালদৰে ভাজি ল'ম, অলপমান ৰঙচুৱা হোৱালৈকে। এইখিনি আমি 7 মিনিট সময় ভাজিব লাগিব, আৰু চুজিখিনি এনেদৰে লৰাই থাকিব লাগিব, নহ'লে দেই যোৱা চান্স বেছি থাকে। আৰু এইখিনি ভাজি থাকোঁতে এটা কথা মন কৰিব যে গেছটো সদায় মিডিয়াম ফ্লেমত ৰাখিব লাগে। এয়া দেখিছে 7 মিনিটৰ পাছত আমাৰ চুজিখিনি ইতিমধ্যে সিজিলে। এতিয়া আমি এইখিনি কেৰাহীৰ পৰা কাঢ়ি থ'ম। এয়া গেছত আকৌ মই কেৰাহীটো পাতি লৈছোঁ কাটি থোৱা চব্জিখিনি ভাজিবৰ কাৰণে, আৰু এয়া অলপমান পানী গৰম কৰি লৈছোঁ মই চুজিত দিবৰ কাৰণে। যিহেতু মই চুজি এবাটি লৈছোঁ, গতিকে ইয়াত পানী দিছোঁ মই সৰু গিলাচেৰে 3 গিলাচ। এতিয়া আমি কেৰাহীটোত দুচামুচ টেবুল চামুচৰ জোখাৰে তেল দিছোঁ। এয়া আপোনালোকে চুজিৰ পৰিমাণ অনুসৰি তেল কম বেছি কৰিব পাৰে। তেলখিনি ইতিমধ্যে গৰম হ'ল। ইয়াত মই এতিয়া প্ৰথমতে সৰিয়হ গুটি, তাৰপিছত জিৰা আৰু নৰসিংহৰ পাতকেইখিলা ফ্ৰাই কৰি ল'ম। এয়া দেখিছে এইখিনি ইতিমধ্যে ফ্ৰাই হ'ল। এতিয়া ইয়াত আমি কাটি থোৱা পিঁয়াজখিনি দিম প্ৰথমতে। এই পিঁয়াজখিনি আমি অলপমান হাফ ফ্ৰাই কৰি ল'ব লাগিব। এয়া পিঁয়াজখিনি ইতিমধ্যে আমাৰ অলপ আধা সিজা হ'ল। এতিয়া ইয়াত আমি নিমখ আৰু হালধিখিনি দি দিম, আৰু পিঁয়াজৰ লগত ভালদৰে মিক্স কৰি দিম নিমখ হালধি। পিঁয়াজখিনি এনেদৰে হালধিৰ গোন্ধ যোৱালৈকে অলপ সময় এনেদৰে ভাজি ল'ব। এয়া ইতিমধ্যে আমাৰ পিঁয়াজখিনি অলপ সিজিলে। এতিয়া ইয়াত আমি কাটি থোৱা পাচলিখিনি গোটেইখিনি একেলগে দি দিম। আৰু এইখিনি ভালদৰে পিঁয়াজখিনিৰ লগত মিক্স কৰি দিম। এতিয়া গোটেইখিনি এনেদৰে ভালকৈ লৰাই দিয়াৰ পাছত এইখিনি আমি 10 মিনিটৰ কাৰণে ঢাকোন লগাই সিজাই ল'ম। এটা কথা মন কৰিব যে চব্জিখিনি যেতিয়া ঢাকোন মাৰি সিজিব দিব, মাজে মাজে সেইখন খুলি লৰাই থাকিব যাতে তলত লাগি নধৰে। এয়া ইতিমধ্যে আমাৰ চব্জিখিনি সিজিলে। এতিয়া ইয়াত মই ভাজি থোৱা চুজিখিনি মিক্স কৰি দিম। চুজিখিনি মিক্স কৰোঁতে এটা কথা মন কৰিব যে চব্জিৰ লগত খুব ভালদৰে মিক্স হৈ যায়। এয়া চুজিখিনি
ভালদৰে মিক্স কৰাৰ পাছত চব্জিৰ লগত মই ইয়াত অলপ অলপকৈ পানী ঢালিম। পানী ঢালোঁতে এটা কথা মন কৰিব যে গোটেইখিনি পানী একেলগে নাঢালিব। এনেদৰে অলপ অলপকৈ ঢালি ভালদৰে মিক্স কৰিব। এনেদৰে অলপ অলপকৈ পানী ঢালিলে চুজিখিনিয়ে পানীখিনি ভালদৰে এবজৰ্ব কৰিব পাৰে। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰাৰ পাছত 2 মিনিট সময়ৰ কাৰণে ঢাকোন লগাই পুনৰ সিজিব দিম। এয়া 2 মিনিটৰ পাছত এইখিনি আমাৰ সিজিলে আৰু চুজিৰ উপমা ৰেডি হৈ গ'ল। এতিয়া এইখিনি আমি এটা বাচনত উলিয়াই ল'ম। এয়া মোৰ ৰাতিপুৱা জলপানৰ কাৰণে চুজিৰ উপমা ৰেডি হৈ গ'ল। আপোনালোকে আজিৰ মোৰ এই ভিডিঅ'টি চাই কেনে পালে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ওচৰতে থকা বেল আইকনটো এবাৰ দবাই দিব যাতে আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। গতিকে আজিলৈ আহোঁ। নমস্কাৰ। টেক কেয়াৰ।